এই ভাগ সোণৰ সোণ এইটো ইয়াৰ পৰা এইটো সোণ ঘোঁৰা পিঠিত মানুহ জন্তু চকু তামোল খুন্দিছে বুঢ়ীয়ে উমনিলে তামোল খুন্দে বুঢ়াৰ লগত কথা পাতিছে আৰু এইটো হ'ল মোৰ আছে নম্বৰ অনুপাতে মছলা ভৰাই সাফৰ দি কানেকশ্যন ইমান ভাৰী এই মূল্যৱান আৰু দুষ্প্ৰাপ্য সম্পদসমূহ ক'ত আৰু কেনেধৰণে সংৰক্ষণ কৰি থোৱা আছে এই সকলোবিলাক তথ্য জানিবলৈ হ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব লাগিব তো হেল্ল' বন্ধুসকল নমস্কাৰ মই গৌতম আৰু মই গৌতমে স্বাগতম জনাইছোঁ গৌতম বৰা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ গতিকে বলক আজিৰ ভিডিঅ'টো জাতীয় সাজপাৰ পৰিধান কৰি ইতিমধ্যে আমি পালোহি দক্ষিণপাট সত্ৰ আৰু মই অকলে অহা নাই মোৰ লগত আহিছে ৰাজুদা বিষ্ণু জান্তুদা আৰু প্ৰাঞ্জল ৰ'ব আপোনালোকক মই দক্ষিণপাট সত্ৰৰ প্ৰথমতে এণ্ট্ৰেঞ্চ কেইখন দেখাই লওঁ আৰু এইখনেই হৈছে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত থকা দ্বিতীয়খন তোৰণ আৰু আমি অৱশ্যে দ্বিতীয়খন তোৰণেদি আহিছিলোঁ আৰু ইয়াতেই খুব সুন্দৰকৈ এনেধৰণে দীঘলকৈ এটা গৃহ ইয়াতে নিৰ্মাণ কৰি থোৱা হৈছে য'ত ভকত বৈষ্ণৱসকলে থাকি পৰৱৰ্তী সময়ত এই সত্ৰৰ সেৱা শুশ্ৰূষা কৰে আৰু এয়া চাওক খুব সুন্দৰকৈ কেইজনমান বাপ ইয়াতে বহি আছিল কৃষ্ণ বহিছে ডিগবৈ ইয়াত কেৱল ৰজাদিনীয়া সামগ্ৰী আছে তেনে নহয় ইয়াত আছে দুটাকৈ পহু আৰু ইয়াতে শহাপহু খুব সুন্দৰকৈ পালন কৰা হৈছে পৰৱৰ্তী সময়ত মই আপোনালোকক সকলোবিলাক দৃশ্য আজিৰ এই ভিডিঅ'টোত দেখাই যাম আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ পৰিৱেশ আপোনালোকে জানেনে দক্ষিণপাট সত্ৰত থকা প্ৰতিটো খুঁটাই আচলতে কাঠৰ গতিকে বলক এইবাৰ আপোনালোকক দক্ষিণপাট সত্ৰৰ সেই খুঁটাসমূহ যি ডাঙৰ ডাঙৰ বিধম ডাঙৰ যি কাঠৰ খুঁটা আছে সেই খুঁটা আচলতে এবাৰ আপোনালোকক অকণমান দেখুৱাওঁ ইয়াত থকা প্ৰতিটো খুঁটালৈ আপুনি মন কৰক কিমান বৃহৎ আকাৰৰ নহয়নে ইয়াত থকা প্ৰতিটো খুঁটাই আচলতে কাঠৰ দক্ষিণপাট সত্ৰত থকা যিসমূহ বাটচৰা আছে সেই বাটচৰাসমূহ খুব সুন্দৰকৈ কাঠৰে নিৰ্মাণ কৰা হৈছে কিন্তু হাইটটো অকণমান কিন্তু চাপৰ ৰ'ব মই অকণমান দেখুৱাই দিছোঁ চাওকচোন গতিকে আহিলে অকণমান যদি আপোনাৰ হাইটটো ওখ হয় তেন্তে সাৱধান নহ'লে আপোনাৰ মাথাত আপোনাৰ দুখ পোৱাৰ সম্ভাৱনা আছে আৰু এইবাৰ আপোনালোকক লৈ গৈছোঁ দক্ষিণপাট সত্ৰতে থকা কিছুমান দুষ্প্ৰাপ্য সামগ্ৰী আপোনালোকক দেখুৱাবৰ বাবে এয়া চাওকচোন খুব ধুনীয়াকৈ আমি আহি পালোঁ এটা ঘৰত আৰু যিটো গৃহত আচলতে বিভিন্ন শ বছৰ পুৰণি কিছু বস্তু ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে আৰু আমি এই বাপজনাৰ মুখেৰে কিছু কথা শুনো বলক আকাশবাদী তুলসী গোট চাকি জ্বলায় আৰু চাকি এই ৱালটো বয়স কিমান এইটো মনিয়াম দাম 300 বছৰ জাপি আৰু এইটো মাজুলী প্ৰথম পকা ঘৰ 300 বছৰ ন আঙুলি শৰাই আগত প্ৰবাদ এটা আছে আহোম ৰজাৰ কাহি দাঙি চাব পাৰে এই ঘণ্টাকেইটা ক'ত লগাই বুলি ক'লে হাতী বিনিত দিয়ে বনাই লৈ পেলাই বিহত উতলাই দিয়ে সোমাই গুচি যায় সেইকাৰণে মানুহ মৰি যায় ঘূৰাই দিয়ে যায় এখন চাব পাৰিনে না অতি ডেঞ্জাৰ্ছ ৰজা গুপ্তচৰ হাতত থকা লাখুটি ৰাজ্য পৰিভ্ৰমণ কৰে ট্ৰেফিক পুলিচ শত্ৰুপাল আক্ৰমণ কৰে গুপ্তি 350 বছৰ ৰূপৰ লাখুটি ইয়াত 10 অৱতাৰ খোদিত কৰা আছে কুৰ্ম মৎস্য কুৰ্ম বাৰা পৰশুৰামলৈকে ইয়াত 10 অৱতাৰ খোদিত কৰা আছে ফুট দীঘল ৰজাই গাত লোৱা চেলেং কাপোৰ গুণাবসনৰ 400 বছৰ মুগাৰ ধুতি তেতিয়া মেচিন নাই হাতেৰে বয় 400 বছৰ বাহ 400 বছৰ হাতী খুজীয়া বাতি এইটো ভোগ জ্বলা ৰজাই সমৰস খাইছিলে এই তিনিটা ৰূপৰ ৰূপা এই তিনিটা এইফালে দক্ষিণপাট সত্ৰভাগ আমি খুব ধুনীয়াকৈ দৰ্শন কৰি উঠাৰ পাছত আমি সকলোৱে একাপ চাহ খালোঁ আৰু তাৰ পাছত
আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিব খুজিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে ভক্তপ্ৰাণ ৰাইজৰ মাজত মোৰ এই ভিডিঅ'টো বিলাই দিব বুলি আশা ৰাখি আজিলৈ টাটা বাই বাই